পুনৰ এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই সানি, আপোনালোকে চাই আছে সানি এলেক্স ব্লগ। আজি আমি অলপমান ঘৰৰ ওচৰৰ পৰা ফুৰিব আহিলোঁ। ঘৰৰ ওচৰতে কি ধুনীয়া ধুনীয়া জেগা, আপোনালোকে চাব পাৰে, ফটো চটো মাৰিব আহিব পাৰে। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্লিজ। এয়া আমাৰ জেগা, এয়া এইটো বৰকাৰ ৰাস্তা। এইফালে বৰজনী কমলপুৰ যাব পাৰি, এইফালে আকৌ বৰকা গুৱাহাটী গোটাই ওলাব পাৰি এই চাইড। ইয়াতে আমি মাজতে আছোঁ। কি ধুনীয়া ধুনীয়া জেগা, এতিয়া কি মজাকে ছানছেট হৈ আছে। পাৰিলে কিবা এটা ভাল লাগে আৰু ইয়াত আহি কেনে কিবা শান্তি হয়। লগত আছে স্বামীৰে কি কৰি আছে আপোনালোকে চাওক। অলপ নাম আঁকি আছে নেকি, লগাটো অলপ সৰু চৰিত্ৰ কামবিলাক এইগিলান কিবা কৰি আছে ইয়াত। छोटी बच्ची हो क्या? नो 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 বানপানী হৈছে এই তাতো। আমাৰ এখন বুঢ়া গাড়ী লৈ আছে, বুঢ়া। কিবা ক'ব খুজিছিল, কি ক'ব বা খুজিছিল তুমিহে জানা। ঠিক আছে। क्या रे भाई, আমি ঘৰলৈ যাব ওলাইছো, গাড়ীত নাই তেল। কি ধুনীয়া ধুনীয়া জাগা ৰে ভাই। ইয়াত আমি আকৌ আহিলোঁ, মই স্বামীৰক থৈ আহিলোঁ। স্বামীৰক থৈ আহি কেনে লৈ আহিছোঁ বিকি বাইক। এই কি মজা লোকেশ্যন দেই, এনেকুৱা লোকেশ্যনত আহিব আপোনালোকে সদায় ভাল পাব। চানিদা কোৱাৰ কাৰণে আহি গ'লো, বঢ়িয়া লাগিছে এই জেগাত আহি। স্বামীৰ গাড়ীত তেল শেষ হৈছিল, মই সেইকাৰণে স্বামীৰক থৈ আহি কেনে মোৰ জেগাখন লৈ আহিলোঁ। বাসন্তীখন, এইখন বাসন্তী মোৰ। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এতিয়া টাইম হৈছে 5:54, আপোনালোকে চাব পাৰে টাইমটো। আমি আহিছোঁ ইয়াত, কি ধুনীয়া ধুনীয়া জেগা। গধূলিৰ টাইমত আহিব, ভাল লাগে কিবা এটা আহি কেনে। কি পৰিৱেশ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্লিজ।